বহুতেতো আপোনাক ৰিলেশ্যনশ্বিপ এক্সপাৰ্ট বুলিও ক'ব বিচাৰে প্ৰেমটো চবৰে জীৱনত থাকিব ন প্ৰেম নথকাকে জীৱন কেনেকৈ হ'ব মৰম ভালপোৱা প্ৰেম এইবোৰ কমি গৈছে সেইটোতো একদম সঁচা কথা আৰু বহুতেতো আপোনাক ৰিলেশ্যনশ্বিপ এক্সপাৰ্ট বুলিও ক'ব বিচাৰে জানেনে আপুনি নাজানো কিন্তু মোৰ নিজৰে ৰিলেশ্যনশ্বিপ আজিলৈকে হোৱা নাই মই সুধিম বুলি ভাবিছিলোঁ যে মানে কৌশিক নাজানো নন্দন বৰুৱাৰ কিয় মোক জীৱনত সেই ধৰণৰ কথা সুধে বা সেই ধৰণে বুলি ভাবে কিয় মই নিজেও নাজানো কাৰণ মোৰ অভিজ্ঞতাই নাই সেইটোৰ পৰা কিন্তু কি ক'ম অভিজ্ঞতাই নাই মানে প্ৰেম আছেনে জীৱনত যিকোনো ফৰ্মত হ'ব পাৰে প্ৰেমটো চবৰে জীৱনত থাকিব ন প্ৰেম নথকাকে জীৱন কেনেকৈ হ'ব আছে প্ৰেম চবেই ক'ব প্ৰেম আছে কিন্তু সম্পৰ্ক নাই কাৰো লগত বান্ধ খাই থকা নাই ভালকৈ থকা নাই মানুহে যে কয় কিয় কয় কিন্তু নাজানো এতিয়া মানুহে জানিব আৰু কিন্তু সঁচাকৈ নাই আৰু নাজানো কেলে আৰু প্ৰেম বুলি ক'লে আমি মানুহৰ লগতেই হ'ব লাগিব বুলি ক'ত মানি আছে ন আমাৰ উপন্যাসৰ চৰিত্ৰৰ লগতেতো প্ৰেম হ'ব পাৰে এতিয়া মোৰ চম্পাৰ লগতো প্ৰেম অসীমত যায় হেৰাল সীমাৰ গতিকে সেই তেনেকুৱা নিজে সৃষ্টি কৰা চৰিত্ৰ এটাৰ লগতো মোৰ প্ৰেম হ'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কথা আচলতে গতিকে এটাতে থাকিব লাগিব বুলি বা কেতিয়াবা ফেচবুক বা ইনষ্টাত মানে প্ৰপ'জেল আহিছে নেকি প্ৰেমৰ প্ৰস্তাৱ আহিছে নেকি আহে আহিছে কেনেকুৱা লাগে ভাল লাগে চাগে মনটো নাই সেই বস্তুটো মই হয় উপেক্ষা কৰোঁ আৰু নহ'লে তেওঁলোকক সন্মান সহকাৰে সেইখিনি বুজাই দিওঁ ভাবা নাই কেতিয়াও যে এটা সম্পৰ্কত বান্ধ খাওঁ সেইটো আচলতে সময়ৰ কথা ন সেইটো আমি কৰোঁ বুলি কৰিব নোৱাৰে কোনেও এনেকুৱা হৈছে নেকি যে মানুহবোৰক সম্পৰ্কৰ বিষয়ে কৈ কৈ নিজে আৰু এতিয়া নাই মই মানে আৰু সম্পৰ্কত বান্ধ নাখাওঁ আৰু এনেকুৱা হৈছে নেকি মানুহৰ ইমান সমস্যা মোৰো সমস্যাই হ'ব গতিকে মই সম্পৰ্কত বান্ধ নাখাওঁ ঠিক তেনেকুৱাও নহয় বাৰু কিন্তু এতিয়ালৈকে সেইটো ক'ৰবাত প্ৰয়োজনো বিচৰা নাই দেখোন পোৱা নাই কিন্তু মানুহৰ মাজত আচলতে এই যে মৰম ভালপোৱা প্ৰেম এইবোৰ কমি গৈছে সেইটোতো একদম সঁচা কথা আৰু কমি গৈছে কাৰণেই যে আমি ইমান আজিকালি মানে বাতৰি কাকততেই হওক বা টিভিতেই হওক ইমান বেছি হিংসাত্মক ঘটনাবোৰ ঘটি থকাবোৰ আপুনি কি ভাবে যে সেইটোৱে মানুহে ক'ৰবাত সেই বেছি যান্ত্ৰিক হৈ পৰিছে আৰু প্ৰতিযোগিতা বাঢ়িছে মানুহৰ প্ৰতিযোগিতা মানে সেইটো যদি আমাৰ ধনাত্মক দিশত হোৱা হ'লেতো ভালেই আছিলে ধনাত্মক প্ৰতিযোগিতাবোৰ ভাল কিন্তু ক'ৰবাত মানে সেই নিজক বেছিকৈ তুলি ধৰা আৰু নিজক তুলি ধৰাটো ভাল কথা কিন্তু বেলেগক দবাই নিজক তুলিবলৈ চোৱাটো বেয়া কথা তেনেকুৱা ন আজি কোনোবাই যদি কিবা এটা ভাল কাম কৰিছে সি কৰিব পাৰিছে যেতিয়া মই কিয় নোৱাৰিম সেইটো ভাল কথা কিন্তু সি কিয় কৰিব মই নকৰিলেও নাই সিও নকৰিব এই বস্তুটো বেয়া মানে আৰু সেই আক্ৰোশৰ কাৰণে মানুহ যিকোনো শাৰী লৈ যাব পাৰে মই নিজৰ ক্ষেত্ৰতে দেখিছোঁ মোক কিবা এটা বেয়া পাইছে তাত মা দেউতা ভণ্টিক টানি আজৰি পেলাই কিছুমানে কথা কয় সেই বস্তুটো বেয়া ধৰণে গতিকে সিমানখিনি মানৱীয় অনুভূতি অন্তত লাগে মই প্ৰেম ভাল পোৱা বুলি নকওঁ কিন্তু মানৱীয় অনুভূতি সেইখিনি অন্তত লাগে মানুহৰ কমেণ্টতো আমি দেখোঁ কেতিয়াবা যদি আপোনাৰ কণ্টেণ্ট বুলি নহয় এনেকুৱা কিছুমান কণ্টেণ্ট আহে কমেণ্টবোৰ লিখোঁতে মানুহবোৰে নাভাবে ইমান বেয়াকৈ কমেণ্ট এটা দি দিয়ে সেই কমেণ্টটোৱে কোনোবাৰ জীৱনত বহুত বেয়াকৈ যে প্ৰভাৱ পেলাব পাৰে সেই কথাটো কিন্তু সেইখিনি সময়ত তেওঁলোকে নাভাবে সেইটোৱে মানে কমেণ্টটো লিখিবলৈতো 2 মিনিটো নালাগে কিন্তু সেই কথাটোৱে মানুহজনক কিমান দিনলৈ ভাঙি ৰাখিব পাৰে সেই বস্তুটো আৰু এতিয়াতো আৰু ভয়ানক হৈ গৈ আছে AI যুগ এতিয়া শেহতীয়াকৈ এটাতো নিউজ গম পাইছাই গতিকে ভাবাচোন AIৰ জৰিয়তে কি হ'ব পাৰে এতিয়া সেই কথাটো প্ৰমাণ হ'ল বুলিহে যদি নহ'লেহেঁতেন এজনী ছোৱালীৰ জীৱন ধ্বংস হ'লহেঁতেন নে গতিকে এয়াতো মোৰ লাগে ক'ৰবাত মানে মই বিৰাট ভয় খাওঁ এয়াতো চাগে আৰম্ভণি আৰু কি হ'বলৈ গৈ আছে আৰু কি কৰিবলৈ গৈ আছে মানে কাৰণ ভাল মানুহখিনিয়েতো ভালকেই কৰিব এতিয়া মাজতে দেখিলোঁ অসীমত যে হেৰাল সীমাৰ ভিডিঅ'বোৰ খুব ধুনীয়া দেখি আছোঁ মানে টুকুৰা ভিডিঅ'বোৰ AIত কৰা আৰু আচৰিত হোৱা ভইচটো AI তাৰমানে ইমান ধুনীয়াকৈ অসমীয়াত কৈছে সেইবিলাকতো নিশ্চয় ভাল কাম সেইখিনি কৰিওতো চৰ্চা লাভ কৰিব পাৰি কিন্তু সেইখিনিকে নকৰি মানুহে নিজৰ আক্ৰোশ উলিয়াবলৈ যেতিয়া বেয়াকৈ ব্যৱহাৰ কৰিব কাৰোবাৰ সন্মান লাঘৱ কৰা কাম কৰিব বা সেই অৰ্চিত ফুকনৰ কেছটো যিটো হ'ল গতিকে সেইটো বিৰাট ভয় লগা মানে গতিকে সেই বেয়া মানুহখিনিয়ে এই বস্তুবোৰক কোনটো পৰ্যায়ত ব্যৱহাৰ কৰিব সেইটো চাগে আমি ভাবিব নোৱাৰোঁ